হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাগ্যজিৎ ব্লগ। তো এতিয়া ওলাই আহিলোঁ ইভিনিঙত, মানে কি হ'ল দিনত ওলাই আহিব নহ'লে, আৰু যিহেতু ইমান গৰম পৰিছে তো ভিডিঅ' বনাব নহ'লে। তো আজি মোৰ লগত আছে সিদ্ধাৰ্থ। চ' গাইছ, আজি আমাৰ লগত আছে RS200 আৰু মোৰ হিমালয়ান। আজি বাৰু ৰেচ নলগাওঁ, তাৰপৰা আপোনালোকে যদি কমেণ্ট দিয়ে মই এইখনৰ ৰেচ লগাম এদিন হিমালয়ানৰ লগত, চাম কোনখন আগবাঢ়ে। তো আপোনালোকে কমেণ্ট কৰক। চ' গাইছ, আজি একেবাৰে ভিডিঅ' বনাব পৰা নাই, মানে মোবাইলটো অভাৰ হিটিং দেখাই দিয়ে গৰমৰ কাৰণে। তো আজি যিকেইটা ক্লিপ শ্বুট কৰিছিলোঁ চব মানে গৰমৰ কাৰণে মানে মোবাইলটো হেঙাই গৈছে। তো মই একো ক্লিপ ল'বই পৰা নাই আজি মোবাইলৰ পৰা। চ' গাইছ, কেমেৰা অৱস্থা এনেকুৱা। তো মই আজি একো ভিডিঅ' বনাব পৰা নাই, মানে কি হ'লে মোবাইলটো অভাৰ হিটিং হয় আৰু একো ভিডিঅ' বনাব পৰা নাই। চ' গাইছ, প্ৰতিবাৰ ভিডিঅ' কৰিছোঁ, প্ৰতিবাৰ অভাৰ হিট দেখাই দিছে। চ' গাইছ, মই আজি ব্লগটো মানে বেছি দীঘল নহয়, আৰু মানে কি যিমান পাৰোঁ ট্ৰাই কৰিছোঁ ভিডিঅ'টো বনাবলৈ, মানে ৰৈ ভিডিঅ' বনাব লগা হৈছে। ইয়াত দেখিছিলে সিদ্ধাৰ্থ বহুতো আগবাঢ়িলে, মানে মোবাইলটো অভাৰ হিটিং দেখাই দিয়ে, ভিডিঅ' বনাবলৈ নহয় তেনেকৈ। সি বহুত দূৰ পালে। ত' গাইছ, আহি পালেগৈ হাইৱে। ইয়াত দেখিছেনে সিদ্ধাৰ্থ আহিছিলে, সিদ্ধাৰ্থ গুচি গ'ল। আপোনালোকে কমেণ্ট কৰিব যদি মই RS200 লগত যদি ৰেচ লগাব লাগে তেতিয়া মই ৰেচ লগাম। ব্লগটো বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।